গতিকে ইয়াৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ যে ইনডাইৰেক্ট পৰোক্ষভাৱে প্ৰত্যক্ষভাৱে মোক জিকাবৰ কাৰণে চেষ্টা কৰিছে। অৰ্থাৎ UPPলক আমি ভোট দিবৰ কাৰণে এইবাৰ দৰকাৰ পৰা নাই। যদি আমাক পাৰ্টিটো দিব নোৱাৰে তেন্তে আমাক ডিক্টেট কৰিব নালাগে, আমাক ভোট দিব লাগে। কাৰণ BJP পাৰ্টিটো পোৱাটো কিয় নিবিচাৰে? এখেতৰ মুখৰ পৰাইতো ওলাইছিলে যে তামোলপুৰ সমষ্টিত আমি BJPক দিম, মাত্ৰ মই চিধা ক'ব পাৰোঁ প্ৰমোদ বড়োৰ ভোট এটাও নালাগে UPPলৈ। আমি BJP তাৰে পিছত 90% BJP অসন্তুষ্ট কাৰণে BTCত আমি প্ৰতিবাদ কৰিছোঁ। আৰু কেৱল ইয়ে নহয়, সম্পূৰ্ণ যোৱা 2018 চনৰ অক্টোবৰ মাহৰ পৰাই আমি ফিল্ডত আছোঁ। MP নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি চলাইছিলোঁ। তাৰপিছত কাউন্সিল নিৰ্বাচনটো ক'বলৈ গ'লে পূৰা এক বছৰে লাগিল। এপ্ৰিলত হ'ব লগা নিৰ্বাচন ডিচেম্বৰ মাহৰ 10 তাৰিখে হ'ল। তাৰপিছত আকৌ MLA নিৰ্বাচন। গতিকে মাজতে লেহু বড়ো ডাঙৰীয়া নিৰ্বাচিত হোৱাৰ পিছত মই একমাহমানহে অলপমান ৰেষ্ট লৈছিলোঁ। গতিকে আকৌ নিৰ্বাচনৰ প্ৰস্তুতি আমি চলাইছোঁ। প্ৰায় মোৰ সমষ্টিত 4টা ব্লক আছে, 4টা মণ্ডল আছে। প্ৰতিটো মণ্ডলত আৰু প্ৰতিটো গাঁৱত 2এটা চুপা বাদ পৰিছে, কিন্তু প্ৰতিখন গাঁৱত মই সোমাইছোঁ, ৰাইজৰ লগত মত বিনিময় কৰিছোঁ আৰু আজিলৈকে 100% চিয়'ৰ মই জিকি যাম। চাওক, আজি শতকৰা 90% যিসকল BJP, প্ৰকৃততে BJP, এখেতসকলে যথেষ্ট অসুবিধাত পৰিছে, বিপাঙত পৰিছে। আৰু যোৱা নিৰ্বাচনত একেটা অৱস্থা। গতিকে যোৱা নিৰ্বাচনতো বহুত কষ্ট, মানসিক কষ্ট আমি পাইছিলোঁ UPPলক ভোট দিব লগা হোৱাৰ কাৰণে। গতিকে এইবাৰ আমি আলোচনা কৰি থিৰাং কৰিছোঁ, যিসকল প্ৰকৃত BJP, যে এইবাৰ আমি UPPলত আমি ভোট নিদিওঁ। অৰ্থাৎ UPPলক আমি ভোট দিবৰ কাৰণে এইবাৰ দৰকাৰ পৰা নাই। যদি আমাক পাৰ্টিটো দিব নোৱাৰে তেন্তে আমাক ডিক্টেট কৰিব নালাগে, আমাক ভোট দিব লাগে। কাৰণ ইতিমধ্যে আমি বুজি পাইছোঁ যে আগৰ নিচিনা BTC অঞ্চলত যেনেকৈ কংগ্ৰেছত আছিলে, ঠিক তেনেকৈ পৰৱৰ্তী দিনবিলাকত BJPয়ে BTC অঞ্চলত আৰু ভৰি নিদিয়ে, পাৰ্টিটো নিদিয়ে। গতিকে তেনেস্থলত আজি কাৰ লগত থাকিব লাগিব, কি কৰিব লাগিব, এই অঞ্চলৰ BJPসকলে বুজি পায়। স্যাৰ, শেহতীয়াভাৱে কি ক'ব বিচাৰিব? চাওক, একেতৰতো কথাৰ কোনো মূল্য নাই, নহয় জানো? একেতৰ কি বা কয়, কি বা বুজে। একেটা প্ৰশ্নকে মই সুধিব বিচাৰোঁ যে একেতে BJPক পাৰ্টিটো পোৱাটো কিয় নিবিচাৰে? একেতৰ মুখৰ পৰাইতো ওলাইছিলে যে তামোলপুৰ সমষ্টিত আমি BJPক দিম, মাত্ৰ BTC সমষ্টিত আমাক জিকাই দিয়ক। আজিৰ দিনত তামোলপুৰ সমষ্টিৰ ভিতৰত 4টা পৰিষদীয় সমষ্টিৰ ভিতৰত 3টাত BJP আছে, নিজে অকলেহে আছে UPPলত। গতিকে একেসকলৰ উদ্দেশ্যটো হ'ল পাৰ্টিটো দিব নালাগে BJP, নহ'লে আমি জিকি নাযাম। আমাৰতো স্পষ্ট কথা, মোক পাৰ্টিটো দিয়াহেঁতেন তে মই চিধা ক'ব পাৰোঁ প্ৰমোদ বড়োৰ ভোট এটাও নালাগে UPPলৈ। আমি BJP হিচাপে জিকি যাম। গতিকে সেইটো আমাৰ দৃঢ় এটা বিশ্বাস আছে। এতিয়া একেলগে যিয়ে বদনাম নকৰক, আনফালেদি এলায়েন্সত আছে GSPক কিয় নমিনেশ্যন দিবলৈ দিলে? GSPটো নমিনেশ্যন দিছে, এজ পাৰ দি এলায়েন্সৰ কিবা মতে GSPটো নমিনেশ্যন দিব নোৱাৰিছে। বিভিন্ন এংগেলত উঠিছে। নিশ্চয় যেতিয়া উইথড্ৰলৰ সময় আহিব তেতিয়া দেখা যাব কোন থাকে কোন নাথাকে, তাৰপিছতহে কম মই। মোৰ ফালৰ পৰা কোনো ক্ষতি নহয়। মোৰ হ'ল যে কাৰণ BPFৰ অফিচিয়েল পাৰ্টি নাই, তাৰে পিছত 90% BJP অসন্তুষ্ট। যিসকল BJPয়ে শপত খায় শ্যামা প্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায়, ভাৰত মাতাকে জয় বুলি ক'ব, তাৰপিছত ট্ৰেক্টৰত ভোট দিবলৈ যাব, এখেতসকলৰ পৰা মই নাপাম। বাকী যিসকল প্ৰকৃত BJP, এখেতসকলৰ পৰা মই ভোট পাম। আৰু আমি প্ৰকৃত BJP, যে BJPৰ টিকেটৰ কাৰণে, BJPক শক্তিশালী কৰিবৰ কাৰণে BTCত আমি প্ৰতিবাদ কৰিছোঁ। আৰু কেৱল ইয়ে নহয়, BJPক আমি প্ৰতিষ্ঠা কৰিছোঁ BTCত যেতিয়া BPFৰ পৰা ভাৰ্টিকেল স্প্লিট আপ হৈ পেলাই জেনেৰেল ছেক্ৰেটাৰী হিচাপে মই BJP যোগদান কৰিছোঁ। তেতিয়াৰ পৰাহে BJP স্পষ্ট ৰূপত। তেতিয়াই বহুতে ক'লে মই 6 বছৰৰ আগতে BJPত আছিলোঁ, কিছুমানে ক'লে মই 7 বছৰৰ আগতে আছিলোঁ, তেনেকৈ আৰু। গতিকে নিশ্চয় আপোনালোকে চবেই জানে 50,000 মানুহৰ উপস্থিতিত সাক্ষীত মই BJP যোগদান কৰিছিলোঁ। চাওক, এইটো যদি যি বুজি পাওক, BJPৰ আমি অৱমাননা কৰা নাই, অসন্মানো কৰিব বিচৰা নাই। কাৰণ BJPৰ চিম্বলেই নাই, ক'তো অসন্মান কৰাৰ কথাই নাহে। গতিকে BJP চিম্বল থকাহেঁতেন, BJPৰ চিম্বল থকা স্বত্তেও যদি বেলেগ নিৰ্বাচন খেলিলেহেঁতেন, তেতিয়া that মানে ডিচিপ্লিনাৰী একশ্যন উই হেভ বিন মোৰ এপ্লিকেবল। স্যাৰ, আপোনাৰ মূল এতিয়া ইয়াতো মই ক'ম যে প্ৰমোদ বড়ো ডাঙৰীয়া মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অতিশয় দুৰ্বল প্ৰাৰ্থী বাছি দিছে।
LP স্কুলৰ শিক্ষক আছিলে 2021 চনৰ পৰা প্ৰভিঞ্চিয়েলাইজ হোৱা, কিন্তু 9 মাহত মাত্ৰ 11 দিন ক্লাছ কৰিছে। গতিকে ৰাইজৰ প্ৰতি কি দায়বদ্ধতা নহয় জানো, শিক্ষকতা কৰিছে কিন্তু স্কুলত নাযায়। গতিকে ইয়াৰ কাৰণে প্ৰমোদ বৰা ডাঙৰীয়া ধন্যবাদ যে ইণ্ডাইৰেক্টলি পৰোক্ষভাৱে প্ৰত্যক্ষভাৱে মোক জিকাবৰ কাৰণে চেষ্টা কৰিছে। চাওক, মোৰ দিনত আজিলৈকে যিমানবিলাক ডেস্ক বেঞ্চত বহি আছে না, সেইটো আমাৰ দিনত দিয়া। BTCত এনেকুৱা এখন ভেঞ্চাৰ স্কুল নাই, হিচাপমতে ভেঞ্চাৰ স্কুলৰ পৰা বিল্ডিং ক্লাছ দিয়া নহয়। কিন্তু 2008 চনৰ পৰা 2010 চনলৈকে BTCত ভেঞ্চাৰ স্কুলত দান নোপোৱা নাই। আৰু জলেন ডেইমাৰে সৈতে যিখন স্কুল স্থাপন কৰিছিল একেদৰে ভেঞ্চাৰ স্কুলতো খাটা নাই। একবাৰে 2021 চনত প্ৰভিঞ্চিয়েলৰ 1 মাহৰ আগতে নাম সোমাই দিছে। একচুৱেলি ভেঞ্চাৰ স্কুলত একেসকলে কৰ্মৰত শিক্ষকো নাছিলে। গতিকে নৈতিকতা যদি আছে একেসকলে আগতে ৰিজাইন দিব লাগিছিল। কমচে কম শিক্ষকতা হৈ ক্লাছটো কৰিব লাগিব না। কিন্তু মোৰ জুনিয়ৰ হয়, মই এইবিলাক ক'বলৈ ইচ্ছা নাছিল, কিন্তু কথাত কথাব লাগিব। স্যার মূলত কি চাওক, আমাক দীনদয়াল উপাধ্যায় চামকাৰ্জীৰ আদৰ্শ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 20 বছৰীয়া একেটৰ শাসন, মুখ্যমন্ত্ৰী হিচাপে প্ৰধানমন্ত্ৰী হিচাপে হেমন্ত বিশ্ব শৰ্মাৰ কৰ্মদক্ষতা কৰ্ম নিপুণতা, সেই বিষয়টো মূল যেতিয়া বিজেপিৰ এক্সিকিউটিভ মিটিং হয় ইয়াৰ আগতে আলোচনা কৰা হয় যে ভাৰত মাতা কি জয়, তাৰপিছত চিম্বলটো ফডুম পুল। কিন্তু আজিৰ দিনত ফডুম পুলৰটো চিন চাবে নাই নহয় জানো। গতিকে আকৌ বোলে ট্ৰেক্টৰহে দিব লাগে। ক'ত নৰেন্দ্ৰ মোদীৰ আদৰ্শ, ক'ত প্ৰমোদ বড়োৰ ট্ৰেক্টৰৰ আদৰ্শ, হয় না নহয়? ট্ৰেক্টৰনো ক'ত আছিলে? আমি যদি BPৰ পৰা ওলাই নাহা হেঁতেন ট্ৰেক্টৰটো চিন চাবে নাই। UPPL এইবাৰহে, আৰু কেতিয়াবা UPPL, কেতিয়াবা VDF, কেতিয়াবা VCR, নহয় জানো। গতিকে ছাত্ৰ সন্থাৰ দ্বাৰা পৰিচালিত এখন ৰাজনৈতিক পাৰ্টি একেসকলৰ চিন্তাধাৰা সংকীৰ্ণ হ'ব। গতিকে একেসকলৰ পৰা আমি কোনো এক্সপেক্ট নকৰোঁ, ৰাইজে আমি কোনো আশা নকৰোঁ। কি কৰিছে কি কৰা নাই, যোৱা 8 মাহৰ যি ৰিজাল্ট দিছে নহয় জানো, সেইটোৱেই ৰাইজক স্পষ্টভাৱে জনাই দিছে যে এইবাৰ আৰু তামোলপুৰ সমষ্টিৰ পৰা UPPলৈ বিদায় দিবৰ সময় হ'ল। ডেভেলপমেণ্ট ইছ্যু যে মোৰ ব্যক্তিগতভাৱে যে বঞ্চিত হ'লোঁ পাৰ্টিৰ পৰা, কিন্তু মই BJP যোগদান কৰাৰ পিছত জিলা হিচাপে আমি পালোঁ, পাগলাদিয়াৰ পৰা 2খন দলং পালোঁ। তাৰপিছত যেনে পলিটিকেল ইছ্যু হিচাপে আমাৰ কি হৈ গ'ল যে অসমৰ অন্যতম এটা ডিষ্ট্ৰিক্ট হিচাপে তামোলপুৰ সমষ্টি এটা চৰ্চাৰ বিষয় হৈ পৰিছে। গণেশ কছাৰী ডাঙৰীয়াই কৈছিল যে BTCত MLA বিলাকৰ কাম নাই, কাৰণ MLA বিলাকৰ কাম নাই। EM বিলাক হ'ল MLAৰ ওপৰত চাইৰেন বজাই ঘূৰে, নহয় জানো। গতিকে আমি MLA বিলাকতো আমি আহোঁ, আমাৰ এৰিয়া ডেভেলপমেণ্টৰ হিচাপ এটা দিব পাৰোঁ যে মই কিমান কি কৰিলোঁ। তামোলপুৰ ওদালগুৰি ৰাস্তা নাছিলে, এইবিলাক এটা পইচাও BTCৰ নহয়, এছিয়ান ডেভেলপমেণ্ট বেংকৰ হয়। একেডাকলে যদি কিবা চিঠি লিখাৰ প্ৰমাণপত্ৰ আছে দিয়ক, কিন্তু মই চিঠি লিখাৰ প্ৰমাণপত্ৰ মই দিব পাৰোঁ। গতিকে গণেশৰ কথা, এতিয়া গণেশতো কি হ'ল যে BPFৰ টিকটটো পোৱা নাই, হাহাকাৰ। কিন্তু সেইদিনা এটা বিধি এটা উলংঘা কৰিলে, সি BPFৰ মানে ফ্লেগ লৈ পেলাই নমিনেশ্যন দিব গৈছিলে, কিন্তু কেমেৰাত বন্দী হৈ আছে। যদি একশ্যন যদি ল'ব পাৰে আমাৰ BPFে, সেইটো পিছৰ কথা। ৰাইজে মোক নিৰ্বাচনত নামিবৰ কাৰণে আগবঢ়াইছে, গতিকে মই আলোচনা কৰিব লাগিব যে মই কোনটো পাৰ্টিত জইন কৰোঁ। কিন্তু আজিৰ দিনত এইটো স্পষ্ট যে দুটা পাৰ্টি আছে, UPPL আৰু BPF। এইবাৰৰ তামোলপুৰ সমষ্টি আৰু গোসাইগাঁওৰ সমষ্টি হ'ল BJP নাতি দূৰীৰ পৰা চাই থাকিব। তাৰপিছত দুটা ভাই ককাইৰ মাজত যোনে জিকে, কোনোবা যদি জিকি যে পুৰস্কৃত হ'ব, কিন্তু পৰাজয় বৰণ কৰিলেও সি একেটা মালিকৰ আণ্ডাৰত থাকিব লাগিব। গতিকে ৰাইজৰ ওপৰত আছে কোনটো পচন্দ কৰে, BPFক পচন্দ কৰিব নে UPPLক পচন্দ কৰিব। BJPৰ আমাৰ একো লোকচান নাই। অসমত প্ৰমোদ বড়ো 3বাৰ হাৰি গ'লেও অসমত মুখ্যমন্ত্ৰী সলনি নহয়, অসমত চৰকাৰ সলনি নহয়। BJP চলাব অহা 15 বছৰে। জিকিব। একেট হ'ল এটা ছ'চিয়েল ৱাৰ্কাৰ, মানে ৱেল এষ্টাব্লিছ, সমাজৰ কাম কৰি আছে। গতিকে একে নিশ্চয় জিকিব। সৰ্বৰহী মানুহ হয়, আৰ্থিকভাৱে অৱস্থা ভাল, এজন ভাল কৃতিক হিচাপে একেটৰ নাম আছে পাৰ্চেণ্ট। চাওক, BJP বুলি ক'বলৈ গ'লে তামোলপুৰ সমষ্টি বা সমগ্ৰ BTC নিৰ্বাচনৰ আগতে কোনো চিনচাপ নাছিল, জাষ্ট ৰুটিন ৱৰ্কছ আহে তেনেকৈ। এতিয়া আমাক যোগদান কৰাইছে। আপোনালোকে মনত পেলাওক যে যেতিয়া 50,000 মানুহলৈ যোগদান কৰিছিলোঁ, তেতিয়া আমাৰ অসমৰ যি ষ্টেট প্ৰেচিডেণ্ট আছিল, আমাৰ বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিলে
যে চিটিং MLA আমি প্ৰথমবাৰৰ কাৰণে পাবৰ কাৰণে সক্ষম হ'লোঁ BTC অঞ্চলত আমি 12টা সমষ্টিত প্ৰাৰ্থিত্ব দিম হয় না নহয় কিন্তু গোটেই বিষয়বস্তুবিলাক আমাৰ প্ৰমোদ বৰা ডাঙৰীয়ে চেবটেজ কৰিলে তেওঁ ষ্টেট সভাপতিৰ লগতে আলোচনা কৰা নাই সিধাকৈ দিল্লীত গৈ পেলাই ক'লে ये तामुलपुर सीट हमारा है मेरा होम कॉन्स्टिट्यूंसी है इसको हम निगोशिएट नहीं करेगा এতিয়া আপোনাৰ ষ্টেট সভাপতি কি ক'ব অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'ব গতিকে একেতে যি জবান দিছিলে যে সুন্দৰভাৱে তামুলপুৰ সমষ্টিত বিজেপি আপুনি খেলক দাদা মোক কোনোমতে জিকাই দিয়ক নহ'লে আগে পিছে আৰু UPPলে কোনোবা হিচাপত ৰাখে নেকি UPPL মানে আগতে আমি ছাপ্ৰ NDB বুলি ভাবোঁ BPF মানে হ'ল প্ৰ BLT ৰাইজে মেক্সিমাম ৰাইজ আছিলে কিবাৰ লগত BPFৰ লগত যোৱা নিৰ্বাচনৰ স্পষ্ট কথা আমি যদি ওলাই নাহিলে 70টা সিট পাইছিল 17 সিটস গতিকে মোৰ চ্যালেঞ্জটো আছিলে আৰে ভাই আমাক UPPলৰ ভোট নালাগে মোক যদি বিজেপিৰ পাৰ্টিটো দিয়াহেঁতেন UPPলৰ ভোট এটাও নালাগে এনে জিকি যাওঁ আমি এইখিনি চ্যালেঞ্জ মই দিছিলোঁ স্যার বিগত যি MCLA আপোনাক বৰ্তমান এৰাই চলিছে নেকি স্যার কি ক'ব একেসকলৰ কথা একেদৰে বিজেপি কৰিছে অহা এইটোৱেই লাষ্ট অহাবাৰ কোনো MCLA বিজেপি পাৰ্টিটো নিদিয়ে MLAও নিদিয়ে MPও নিদিয়ে আৰু আজিৰ দিনৰ আমাৰতো মূল উদ্দেশ্যটো হ'ল আমাক MP জিকাব লাগিব MP জিকিব লাগিলে আমি UPPৰ লগত হাত মিলালে বিজেপি MP নাপাব অহাবাৰ গতিকে MP জিকাৰ প্ৰস্তুতি আৰম্ভ এইবাৰ নিৰ্বাচনেই হ'ল আহি থকা MP নিৰ্বাচনৰ প্ৰাৰম্ভিক কাম হ'ব গতিকে কেৱল UPPলৰ ওপৰত নিৰ্ভৰ কৰি পেলাই আমি কোকৰাঝাৰ লোকসভা সমষ্টি আমি মংগলী লোকসভা সমষ্টি আমি MP নাপাম স্বীকৃতৰ ভিতৰত 11টা MP দিব লাগিব তাৰপিছত তৃতীয়বাৰৰ কাৰণে ভাৰতবৰ্ষত বিজেপি চৰকাৰ আহিব